হেল্ল' গাইজ, সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলৰ অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ। চলি ভালেই আছে। আজি একদম ৰাতিপুৱাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা মানে 9:30 বাজিছে। চব এইফালে মই পৰ্দাকেইটা কিন্তু লগোৱা নাই, সেইদিনা যে ধুই দিছিলোঁ, মানে কালিয়ে ধুই দিছিলোঁ, সেইখিনি লগোৱা হোৱা নাই। চব ইয়াতে আছে, এইটো লগোৱা হোৱা নাই আৰু ইয়াতে লগাই দিছোঁ। আৰু এইটো নতুনটো লগাই দিছোঁ। ইয়াতে এনেটো নতুন লগাম, পুৰণা আগৰটো লগাই দিম। তো সেইখিনি হোৱা নাই, ধুই দিছিলোঁ বুলি, আৰু সেইটো আছিলে যিহেতু নতুন লগাই দিছোঁ। তো আজি মানে যাম, গোটৰ মিটিং আছে দেৱ প্ৰেক্ষাগৃহত, আমাৰ ওচৰত মানে অলপ দূৰ আছে, টমটমত যাব লাগিব। তো এতিয়া সেইটো কাৰণে খানা বহাই দিছোঁ। কি তত কৈ আছোঁ ন, যে খানা বহাই দিছোঁ। আৰু আমাৰ এইটো ৰুমতেহে ৱাশ্বিং মেচিনটো আছিলে, দেখা পাইছে কি নাই, বেক কেমেৰা কৰি দেখাই আছোঁ। সেয়া এইটো ৱাশ্বিং মেচিনটো ইয়াতে আছে। আৰু মোৰ ডিঙিটো জানো আজি কি হ'ল, খেচখেচাই আছে। এই ৰুমটো অকণমান ঠিক কৰিব পৰা নাই, পূৰা কাপোৰ কানি অৱস্থা নাই। তো এইফালে এনে ৰুমটোতো মই চব চিজিল কৰি লৈছোঁ, দেখিছে, চব ঠিক কৰা হৈ গ'ল। 9:30হে বাজিছে। তো এইফালে খানাও বহাই দিছোঁ, গাখীৰো আহি গ'ল। আজি বনাই আছোঁ মূলা শাক আৰু কচু শাক বনাইছোঁ। এয়া কচু শাক বনাইছোঁ, আৰু বেঙেনা দুটামান আছিলে, সেইটো পাতৰি বনাই দিছোঁ। আৰু মুগ দালি ভাজি পিনি কোমোৰা, আৰু পটলৰ এটা ৰেচিপি আজি শ্বেয়াৰ কৰিম ভাবিছোঁ। এইটো বেলেগ এটা ভিডিঅ' দিম, ব্লগ ভিডিঅ'তে নিদিওঁ, ডাঙৰ হৈ যাব। তো এই পটলকেইটা মই চিলি পিনি বনাম, সেইটো ভিডিঅ' আপোনালোকে পাব বাৰু, সেইটো চাই ল'ব। তো কেনেকুৱা কি বনাওঁ, কি বস্তু দি বনাম, গোটেইখিনি দেখাম। বহুত নতুন ইউনিক ৰেচিপি হয়। এওঁ মানে বেংগলত গৈছিলে, তাতে পাইছিলে ৰেচিপিটো, তাতে মানে খালি তাহাঁতি ঘৰত। তো শিকি আহিছে, তো মোক কৈ আছে, তো মই বনাই দিম। তো ঠিক আছে। এইফালে বহাইছোঁ, কি বহাইছোঁ নিজে পাহৰি গৈছোঁ, শাক বহাইছোঁ, এয়া মূলা শাক বহাইছোঁ। আৰু জাল কোমোৰা বুকু যিটো আছিলে, সেইটো বৰা ভাজিম, নিমখ সানিখিনি কৰি লওঁ। যিহেতু মই তাত যাবও লাগিব, 1 ঘণ্টা আছে, আৰু 1 ঘণ্টাৰ ভিতৰত চব চাফ চিকুণো কৰিবলৈ বাচনো পৰি আছে। আৰু যিহেতু ৰেচিপি এটা শ্বেয়াৰ কৰিম, সেই ৰেচিপিটো কৰিবলৈ মোৰ অকণমান সময় লাগিব, আৰু ভিডিঅ' শ্বুট কৰিলে অকণমান টাইমটো লাগি যায়। আৰু এনে ঘৰৰ কাম কৰোঁতে দেখিব, আমি মানে পটাপট কামখিনি কৰি ল'ব, লেতেৰা হৈ থাকিলেও একো নাই, কামখিনি কৰি পিনি একেবাৰে চব চাফা কৰি লওঁ। আৰু যিহেতু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম, তেতিয়া অকণমান চাফা কৰিয়ে কৰিব লাগিব। আৰু ভিডিঅ' কৰোঁতে অকণমান টাইমটোও লাগি যায়, চাব, চব চিজিল কৰিব লাগে, টাইম লাগি যায়। য'ত মানে আমাৰ 10-15-20 মিনিট, আধা ঘণ্টাতে কাম হ'ব, তাতে আমাৰ 1 ঘণ্টা লাগি যায়। যোনে ইউটিউব মানে চেনেল খোলা আছে, ভিডিঅ' কৰে, তাহাঁতি ঠিক গম পাব। চৰি দেই, মোৰ ডিঙিটো জানো কি হৈ গ'ল। তো এইফালে মই কিন্তু চব ৰেডি কৰি থৈ দিছোঁ, খালি এতিয়া মই ভাবিছোঁ এইটো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, তাৰপিছত সেইটো ষ্টাৰ্ট কৰিম। তো সোনকালে কৰিব লাগিব। তো বোলক, মই পিছত আপোনালোকৰ লগত আগত কথা পাতিম। তো সেই কামখিনি কৰি লওঁ, চব চিজিল কৰি লওঁ, আৰু ভিডিঅ'টো কৰি লওঁ এই ৰেচিপিটো পাব আপোনালোকে। তো বোলক, কামখিনি কৰি লওঁ, ঠিক আছে। পটল যেতিয়া কাটিব নহয়, এনেকুৱা এটা ফালি দিব, মাজতে 2 চাইডে মই ফালি দিছোঁ, তেতিয়াহে তেল মছলাখিনি সোমাব। এইখিনিও মোৰ ভজা হৈ গ'ল। একদম ইউনিক ৰেচিপি হয়, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। ভাত, ৰুটি, পৰঠা চবৰ লগতে বহুতেই সোৱাদ লাগে। হৈ গ'ল, মই এটা থালিত ঢালি লৈছোঁ। চ' কিমান ধুনীয়া হৈছে চাবলৈ, যিমান ধুনীয়া চাবলৈ হৈছে, খাবলৈ ইমান ধুনীয়া। আৰু কথা এটা আছে নহয়, চাই পিনিহে খাবলৈ মন যায়, তেনেকুৱা ৰেচিপি হ'ব লাগে, যে সোৱাদ হওক নহওক, কিন্তু চালেই খাবলৈ মন যায়। কিন্তু এইটো যেনেকুৱা চাবলৈ ধুনীয়া হৈছে, তেনেকুৱা খাবলৈও ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, তাৰপিছত মোক কমেণ্ট কৰি জনাব যে মোৰ এই ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিলে, ভাল লাগিলে না বেয়া লাগিলে। আপোনালোকে যদি তাৰ পৰা নাৰিকলটো স্কিপ কৰিব বিচাৰে, সেইটো স্কিপ কৰিব পাৰে, তেতিয়া অকণমান বাদামটো অকণমান বেছিকৈ দি দিব। চ' কিমান টেষ্টি হৈছে চাবলৈ, যিমান টেষ্টি চাবলৈ, ইমান খাবলৈও ইমান টেষ্টি। ভাত, ৰুটি, পুৰি চবৰ লগতে আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। আৰু যদি ভাল লাগে আজি মোৰ ৰেচিপিটো আপোনালোকক, তেতিয়া এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো আজিলৈ টাটা, বাই বাই। গ'লোঁ, এতিয়া গৈ আছোঁ। তো আমাৰ টমটমো আহি গ'ল, 4-5 গৰাকী লগত লগ হৈ গৈ আছোঁ। তো চব গোটেই কামো কৰি ল'লোঁ। আজি টাইমো চাই লওক আপোনালোকে, ভালকৈ ফ'কাছ কৰি উল্টাকৈ দেখাই আছোঁ।
11টা বাজিবলৈ 5 মিনিট বাকী আছে। তো বলক গৈ থাকোঁ, তাতে গৈ অলপ চলপ ভিডিঅ' কৰিম, যিমানটো পাৰোঁ কৰিম, দেখাম আপোনালোকক। তো বলক গৈ থাকোঁ। তলা মাৰিব লাগিব, চাবি মোবাইল চব লৈ লৈছোঁ। এতিয়া বলক গৈ থাকোঁ। মুখ্য অতিথিৰূপে উপস্থিত থকা সাংসদ সদস্যসকল আৰু আমাৰ মুখ্য অতিথিৰ দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, আহিলোঁ এতিয়া তাৰ পৰা 3টা বাজিলে, এয়া চাওক 3টা বাজিবলৈ 10 মিনিট বাকী আছে। এতিয়াও 3টা বাজিবলৈ 10 মিনিট বাকী আছে। এতিয়া আহি পাইছোঁহে, মানে হাত ভৰি ধুই লৈছোঁ, খাবলৈ বহিছোঁ। ভাগৰো লাগিছে আৰু ভোকো লাগিছে বহুত জোৰছে। তা বোলো খাই লওঁ, লৈ লৈছোঁ, খানাখিনি দেখাই আছোঁ। এয়া পটলৰ চব্জি, বেঙেনা চব্জি, শাক, কচু শাক আৰু এইটো মুগ দাইল চাল কোমোৰা দি বনাইছিলোঁ। সেইটোতো খাই লওঁ, তাৰপিছত কথা পাতিম।